নমস্কাৰ আপোনালোকে চাইছে ইবাচ্চালা ইউটিউব চেনেল বন্ধু বান্ধৱীসকল যোৱা 21 জুলাইত গুৱাহাটী ইউনিভাৰ্চিটিয়ে যিখন নটিফিকেশ্যন দিলে সেই নটিফিকেশ্যনখনৰ ওপৰত এতিয়াও আমাৰ বহু ছাত্ৰ ছাত্ৰীৰ মনত বিভিন্ন ধৰণৰ প্ৰশ্ন উদয় হৈ আছে গতিকে ইয়াৰ বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিব বিচাৰিছোঁ লগতে ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকক এটা কথা জনাওঁ যে এই ভিডিঅ'টো অলপ দীঘলীয়া হ'ব পাৰে কাৰণ প্ৰত্যেকটো পইণ্টৰ ওপৰতে এই ভিডিঅ'টোত অলপ বিস্তাৰিতভাৱে ভালদৰে আলোচনা কৰিব বিচাৰিছোঁ গতিকে যদিহে আপোনালোকৰ হাতত সময় আছে তেতিয়াহ'লে অনুগ্ৰহ কৰি গোটেই ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাব কাৰণ আপোনালোকৰ মনত যিমানবোৰ প্ৰশ্ন আছে সকলোবিলাক প্ৰশ্নৰে উত্তৰ আপোনালোকে হয়তো এই ভিডিঅ'টোত পাই যাব পাৰে আৰু এই ভিডিঅ'টো যদিহে আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাই তেতিয়াহ'লে যিসকল ছাত্ৰ ছাত্ৰীৰ বেক বা এৰিয়াৰ আছে তেওঁলোকক উত্তীৰ্ণ কৰাই দিয়া হ'ব নে নহয় তাৰ বিষয়ে নিশ্চয় আপোনালোকে ধৰিব পাৰিব ইয়াৰ বিষয়ে আপোনালোকে নিশ্চয় গম পাব নমস্কাৰ বন্ধু বান্ধৱীসকল ইবাচ্চালা ইউটিউব চেনেলটোলৈকে মই জ্যোতি কলিতাই আপোনালোকক স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল যদিহে আপোনালোকে এই চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনত ক্লিক কৰি ইবাচ্চালাৰ পৰিয়ালৰ এজন সদস্য হৈ লওক এতিয়া আহক বন্ধু বান্ধৱীসকল আজিৰ মূল আলোচ্য বিষয়টোৰ ওপৰত আলোচনা কৰোঁ বন্ধু বান্ধৱীসকল এইখনে আছিল সেইখন নটিফিকেশ্যন যিখনৰ ওপৰত আপোনালোকৰ মনত এতিয়াও বিভিন্ন ধৰণৰ প্ৰশ্ন আছে গতিকে ইয়াৰ বিষয়ে এই ভিডিঅ'টোত অলপ ভালদৰে আলোচনা কৰি আহকচোন ইয়াত লিখিছে চাওক যে যোৱা 20 জুলাই তাৰিখে আপোনালোকৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰৰ অধ্যক্ষতাত এখন মিটিং অনুষ্ঠিত হৈছিলে এখন আলোচনা চক্ৰ অনুষ্ঠিত হৈছিলে আৰু সেই আলোচনা চক্ৰত সকলোবিলাক ডিপাৰ্টমেণ্টৰে মুৰব্বীসকল ৰেজিষ্ট্ৰাৰ Secretary, University Classes, Controller of Examination, Chairman, Web Management Committee, এই সকলোবিলাক ব্যক্তিয়ে সেই মিটিংখনত সেই আলোচনা চক্ৰখনত তেওঁলোক উপস্থিত আছিল আৰু সেই মিটিংখনতে কিছুমান সিদ্ধান্ত গ্ৰহণ কৰা হৈছিলে যিসমূহ গুৱাহাটী ইউনিভাৰ্চিটিৰ অন্তৰ্গত ছাত্ৰ ছাত্ৰীসমূহে অধ্যয়নৰত অৱস্থাত আছে আপোনালোকৰ পিজি বা ইউজি অৰ্থাৎ পোষ্ট গ্ৰেজুৱেট বা আণ্ডাৰ গ্ৰেজুৱেট তেওঁলোকৰ পৰীক্ষাসমূহ কি পদ্ধতিত অনুষ্ঠিত কৰা হ'ব তাৰ বিষয়ে তেওঁলোকে সিদ্ধান্ত লৈছিলে আৰু সেই সিদ্ধান্তসমূহৰ বিষয়ে এই নটিচনত তেওঁলোকে আপোনালোকক অৱগত কৰিছিল গতিকে আপোনালোকৰ 7টা সিদ্ধান্ত লৈছিলে এই 7টা সিদ্ধান্তৰ ওপৰতে আমি এতিয়া চাই লওঁ এবাৰ প্ৰথম যি সিদ্ধান্ত লোৱা হৈছে এই সিদ্ধান্ত লোৱা হৈছে আপোনালোকৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে ইভেন সেমিষ্টাৰত ইণ্টাৰমিডিয়েটত আছে পোষ্ট গ্ৰেজুৱেট হ'ব পাৰে নহ'লে আণ্ডাৰ গ্ৰেজুৱেট হ'ব পাৰে তেওঁলোকৰ ইণ্টাৰনেল এছেছমেণ্ট আৰু যি প্ৰিভিয়াছ এক্সাম বা এক্সামছত অৰ্থাৎ এটা পৰীক্ষা যাব পাৰে যদি ছেকেণ্ড সেমিষ্টাৰ পাইছে যদি ফৰ্থ সেমিষ্টাৰ পাইছে তেতিয়াহ'লে 3টা সেমিষ্টাৰত তেওঁলোকৰ পৰীক্ষা অনুষ্ঠিত হৈ গৈছে তেনেকুৱা ছাত্ৰ ছাত্ৰী ইণ্টাৰনেল এছেছমেণ্ট আৰু আগৰ যি পৰীক্ষাৰ ফলাফলসমূহ হ'ল সেই পৰীক্ষাৰ ফলাফলসমূহৰ ওপৰত নিৰ্ভৰ কৰি ৰেগুলাৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰমোট কৰি দিয়া হ'ব অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে ৰেগুলাৰ মুডত অধ্যয়নৰত অৱস্থাত আছে তেওঁলোকক প্ৰমোট কৰি দিব তাৰ পিছত যি দ্বিতীয় সিদ্ধান্ত লৈছে এই দ্বিতীয় সিদ্ধান্তত আপোনালোকে চাই লওক যে যি পৰীক্ষা অনুষ্ঠিত কৰিব লগা আছে ফাইনেল সেমিষ্টাৰৰ আণ্ডাৰ গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেটৰ সেই সকলোবিলাক পৰীক্ষাই ছেপ্টেম্বৰৰ দ্বিতীয় সপ্তাহৰ পৰা তেওঁলোকে ব্লেণ্ডেড মুডৰ অনুষ্ঠিত কৰিব বুলি সিদ্ধান্ত লৈছে এই পৰীক্ষাসমূহ যেতিয়াই তেওঁলোকে অনুষ্ঠিত কৰোঁতে তেওঁলোকৰ 8 জুলাইত যিখন ইউজিচিয়ে গাইডলাইন দিছিলে সেই গাইডলাইনখন তেওঁলোকে মানি চলিব আৰু এই সকলোবিলাক পৰীক্ষাই ব্লেণ্ডেড মুডত হ'ব মানে অনলাইন আৰু অফলাইন দুয়োটা মুডতে হ'ব আৰু ই সাধাৰণতে নিৰ্ভৰ কৰিব কোভিড-19ৰ যি সিচুৱেশ্যন আছে সিচুৱেশ্যনৰ ওপৰত আৰু আকৌ এটা কথা কোৱা হৈছে যে যি পৰীক্ষাৰ ওপৰত ডিটেইল নটিফিকেশ্যন আছে এই ডিটেইল নটিফিকেশ্যন পৰীক্ষাৰ আপোনালোকৰ 3 সপ্তাহ আগত ঘোষণা কৰা হ'ব গতিকে মই আজি ইউনিভাৰ্চিটিৰ লগত কণ্টেক্ট কৰিছিল তাত সাধাৰণতে মই এৰিয়াৰ বা বেকৰ ছাত্ৰ ছাত্ৰীসকলৰ কথাই সুধিছিলোঁ তেওঁলোকে কি কৈছিল তাৰ ক্লিপটো মই বজাই দিম আপোনালোকে নিশ্চয় শুনিব পাৰিব তাৰ পিছত 3 নম্বৰত যি সিদ্ধান্ত আছে এই সিদ্ধান্ত তেওঁলোকে গ্ৰহণ কৰিছিলে যে যিসকল ছাত্ৰ ছাত্ৰীৰ এৰিয়াৰ্ছ আছে আপোনালোকৰ আণ্ডাৰ গ্ৰেজুৱেট হওক বা পোষ্ট গ্ৰেজুৱেট হওক ইয়াত মই আপোনালোকক এটা কথা জনাব পাৰোঁ যে এৰিয়াৰ্ছ আৰু যি বেক আছে বেক দুটা একেই হয় পৃথক পৃথক নহয় দুটা শব্দই এটা শব্দৰ আনটো প্ৰতি শব্দ হিচাপে ব্যৱহাৰ কৰা হয় এই ছাত্ৰ ছাত্ৰীসকলৰ যিসমূহ ইণ্টাৰনেল মাৰ্ক আছে এই ইণ্টাৰনেল মাৰ্কসমূহে কলেজ আৰু একাডেমিক ডিপাৰ্টমেণ্টসমূহে 14 আগষ্টৰ আগতে তেওঁলোকে ছাবমিট
কৰিব লাগিব গুৱাহাটী ইউনিভাৰ্চিটিত গতিকে যদিহে আপোনালোকে কৰবাত বেক আছে বা যদিহে আপোনালোকে এৰিয়াৰৰ হয় তেতিয়াহ'লে আপোনালোকে ৰেসপেক্টিভ কলেজ আৰু ৰেসপেক্টিভ ডিপাৰ্টমেণ্টসমূহৰ লগত কন্টেক্ট কৰিব যে আপোনালোকৰ ইণ্টাৰনেল মাৰ্কসমূহ পঠাইছে নে নাই পঠোৱা কাৰণ গুৱাহাটী ইউনিভাৰ্চিটিত সাবমিট কৰাৰ ডেট হৈছে আপোনালোকৰ 14 আগষ্ট কিন্তু কলেজবিলাকে তাৰ আগতে কি কৰিব লাগিব সেই মাৰ্কসমূহ পঠাব লাগিব গতিকে আপোনালোকৰ খবৰবিলাক নিজেই ল'ব যেহেতুকে আপোনালোকৰ এৰিয়াৰ বা বেক আছে গতিকে ডিপাৰ্টমেণ্টৰ লগত কন্টেক্ট কৰিব কলেজৰ লগত কন্টেক্ট কৰিব কৰি কিনে সুধিব যে মোৰ মাৰ্কটো পঠাইছে নে নাই পঠোৱা আমি আহোঁ যে ফিলিং আপ এক্সামিনেশ্যন ফ্ৰম মেণ্ডেটৰী ফৰ ইভ্যালুয়েশ্যন এণ্ড প্ৰমোশ্যন ইন ৰিলেশ্যন টু অল ৰেগুলাৰ এণ্ড এৰিয়েল এক্সামিনেশ্যন অৰ্থাৎ ইয়াত কোৱা হৈছে যে যি ৰেগুলাৰ আৰু এৰিয়াৰৰ ছাত্ৰ ছাত্ৰীসকল আছে এই সকলোবিলাক ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ ফৰ্মসমূহ ফিল আপ কৰিব লাগিব কাৰণ তেওঁলোকে যদি ফৰ্মসমূহ ফিল আপ নকৰে তেতিয়াহ'লে তেওঁলোকে প্ৰমোশ্যন বা ইভ্যালুয়েশ্যন তেওঁলোকে কৰা নহ'ব এইটো আপোনালোকৰ মেণ্ডেটৰী যদিহে আপোনালোকে সেকেন্ড সেমিষ্টাৰ বা ফৰ্থ সেমিষ্টাৰতো আছে আৰু যদিহে আপোনালোকৰ বেক আছে তেতিয়াহ'লেও আপোনালোকে ফৰ্মসমূহ ফিল আপ কৰিব লাগিব আপোনালোকে ফৰ্মসমূহ ফিল আপ নকৰাকৈ নাথাকিব লগতে মই যেতিয়া গুৱাহাটী ইউনিভাৰ্চিটিৰ লগত কন্টেক্ট কৰিছিলোঁ তেতিয়া তেওঁলোকে কৈছে যে যি এৰিয়াৰৰ পৰীক্ষা অনুষ্ঠিত হোৱা নোহোৱা ইয়াৰ ওপৰত যি ডিচিজন আছে এই ডিচিজনটো তেওঁলোকে 3 সপ্তাহৰ আগত তেওঁলোকে ঘোষণা কৰিব তেওঁলোকে পাব্লিশ কৰিব কিন্তু যদিহে আমি এই যি দফা আছে অৰ্থাৎ যি 4 নম্বৰ দফা আছে এই 4 নম্বৰ দফাটো যদি ভালদৰে চাওঁ তেতিয়াহ'লে আমি এই কথাটো বুজিব পাৰোঁ যে ইয়াত কোৱা আছে আপোনালোকৰ প্ৰমোশ্যন আৰু ইয়াত কৈছে এৰিয়াৰ অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰী এৰিয়াৰ আছে সেই ছাত্ৰ ছাত্ৰীসকলকো নিশ্চয় উত্তীৰ্ণ কৰাই দিয়া হ'ব তেওঁলোকক প্ৰমোশ্যন দিয়া হ'ব গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে সেকেন্ড সেমিষ্টাৰ বা ফৰ্থ সেমিষ্টাৰত অধ্যয়নৰত অৱস্থাত আছে তেওঁলোকে ইমান হয়তো টেনশ্যন ল'ব নালাগে কাৰণ যদিহে পৰীক্ষা অনুষ্ঠিত নকৰে তেতিয়াহ'লে মই ইউজিচিৰ লগত যেতিয়াই কথা পাতিছিলোঁ তেওঁলোকে এটা কথা কৈছিলে যে যদি পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰে তেতিয়াহ'লে তেওঁলোকক উত্তীৰ্ণ কৰি দিব লাগিব তেওঁলোকক প্ৰমোশ্যন দিব লাগিব গতিকে যদিহে পৰীক্ষা অনুষ্ঠিত নকৰে তেতিয়াহ'লে আপোনালোকে প্ৰমোশ্যন পাব কিন্তু আপোনালোকে কনফাৰ্ম হ'বলৈকে কিছুদিন অপেক্ষা কৰিব লাগিব কাৰণ পৰীক্ষাৰ 3 সপ্তাহৰ আগত তেওঁলোকৰ নটিচন জাৰি কৰিব বুলি কৈছে আপোনালোকে নিশ্চয় শেষৰ পিনে কল ৰেকৰ্ডিংটো শুনিব পাৰিব তাৰ পিছত যি 5 নম্বৰ দফা আছিল এই 5 নম্বৰ দফাত ইঞ্জিনিয়াৰিং ছাত্ৰ ছাত্ৰীসকলৰ কথা কোৱা আছিল যে তেওঁলোকৰ পৰীক্ষাসমূহ অনলাইন মাধ্যমত অনুষ্ঠিত হ'ব আৰু ইয়াৰ বিষয়ে তেওঁলোকে নটিফাই কৰিব ইতিমধ্যে তেওঁলোকে নটিফাই কৰিছে আপোনালোকে যদি এতিয়ালৈকে নটিফিকেশ্যনখন পোৱা নাই তেতিয়াহ'লে অনুগ্ৰহ কৰি গুৱাহাটী ইউনিভাৰ্চিটিৰ ৱেবছাইটটোলৈকে যাই কিনে আপোনালোকে তাত আপোনালোকৰ যি নটিফিকেশ্যন আছে নটিফিকেশ্যন ডাউনলোড কৰি কিনে চাব পাৰিব আৰু তাৰ পিছত 6 নম্বৰত সিদ্ধান্ত লোৱা হৈছিল বিএডৰ ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত বিএডৰ ছাত্ৰ ছাত্ৰীসকলৰ যি পৰীক্ষা আছে এই পৰীক্ষাসমূহৰ ওপৰত কন্ট্ৰলাৰ অফ এক্সামিনেশ্যনে এখন নতুনকৈ জাননী ঘোষণা কৰিব আৰু তেওঁলোকৰ পৰীক্ষাসমূহ নিশ্চয় অনুষ্ঠিত হ'ব কেতিয়া হ'ব সেইটো নাজানো তাৰ পিছত কোৱা হৈছে যে যি এক্সামিনেশ্যন ফি আছে এই এক্সামিনেশ্যন ফিসমূহ আপোনালোকৰ 20% এইবাৰ ৰেহাই দিয়া হৈছে বন্ধু বান্ধৱীসকল ইয়াত মই আকৌ বেটাৰমেণ্টৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা কথা ক'ব বিচাৰোঁ যে বেটাৰমেণ্টৰ পৰীক্ষাসমূহ নিশ্চয় এতিয়া অনুষ্ঠিত নহয় কিন্তু যেতিয়াই পৰিস্থিতি হাম কাটিব আৰু যেতিয়া নৰ্মেল পৰীক্ষা অনুষ্ঠিত কৰা হ'ব তেতিয়া তেওঁলোকৰ পৰীক্ষাসমূহ নিশ্চয় অনুষ্ঠিত কৰা হ'ব কাৰণ আপোনালোকে জানে যে কটন ইউনিভাৰ্চিটিয়ে এই পদক্ষেপটোৱে গ্ৰহণ কৰিছে যে বেটাৰমেণ্টৰ পৰীক্ষাসমূহ যেতিয়াই চিটুৱেশ্যন নৰ্মেল হয় তেতিয়াই তেওঁলোকে অনুষ্ঠিত কৰিব গতিকে বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোত ইমানেই আছিল যদিহে আপোনালোকে এই ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে অনুগ্ৰহ কৰি এই ভিডিঅ'টো লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ জয় আই অসম কওকচোন আপোনাৰ যোনবিলাক এই আপোনাৰ পৰীক্ষা পাতা নাপাতাত এখন দিলে নটিফিকেশ্যন দিলে হয় তাত আপোনাৰ ধৰক কোনোবা এটা ষ্টুডেণ্টৰ ছেকেণ্ড ছেমিষ্টাৰত বা ফৰ্থ ছেমিষ্টাৰত ধৰক তাৰ বেক আছে হয় সিহঁতক প্ৰমোট কৰিব নে সিহঁতৰ পৰীক্ষা অনুষ্ঠিত কৰিব নাই সেইটো ডিটেইল নটিফিকেশ্যনটো আমাৰ ইউনিভাৰ্চিটিৰ পৰা পাব্লিছ কৰা যাব আপুনি নটিফিকেশ্যনটো চাই ল'ব দিয়া নাই নহয় এতিয়ালৈকে এতিয়ালৈ নটিফিকেশ্যন দিয়া নাই আপোনাৰ এক্সাম হোৱাৰ 3 সপ্তাহ আগতে দিয়া যাব নটিফিকেশ্যনটো তাৰমানে সিহঁতৰ প্ৰমোট কৰিবও পাৰে নকৰিবও পাৰে সেইটো ডিচাইড ইউনিভাৰ্চিটিয়ে যেতিয়া কৰে আপোনাৰ নটিফিকেশ্যন পাই যাব